हेलो ভিউৱাৰ্ছ কি খবৰ আপোনালোকৰ ভালে আছে নিশ্চয় যিসকলে আমাৰ ভিডিঅ'সমূহ চাই আহিছে আশা কৰোঁ তেওঁলোকে আইটিআই সম্বন্ধে লাভ কৰা তথ্যৰ দ্বাৰা আগতকৈ বহুখিনি নতুন কথা শিকিব পাৰিছে আজিৰ ভিডিঅ'টোত আমি কথা পাতিম আইটিআই কৰাৰ পিছত বিদেশত কি জব অপৰচুনিটি পাব পাৰি আৰু কেনেকৈ পাব পাৰি এই বিষয়ে কথা পাতিবলৈ আমি প্ৰথমে চাব লাগিব যে কোন কেইখন দেশত ইণ্ডাষ্ট্ৰিজ বেছি আছে ইয়াৰ ভিতৰত আমি কেইখনমান দেশৰ নাম ল'ব পাৰোঁ যেনে USA, ফ্ৰান্স, কানাডা, জাপান, ডুবাই আদি এতিয়া কথা হ'ল এই দেশবোৰলৈ যাবলৈ আপুনি কেনেকৈ প্ৰিপাৰেচন চলাব কাৰণ চাওক বিদেশত চাকৰি পোৱাটো সিমানো সহজ নহয় ইণ্ডিয়াত আইটিআই কৰি আপুনি সিম্পলি এব্ৰড গ'লে চাকৰি পাই নাযায় তাৰ বাবে আপুনি আইটিআই কমপ্লিট কৰি ভাল কোম্পানীত এপ্ৰেণ্টিছশ্বিপ কৰাৰ লগতে খুব কমেও এবছৰৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ থাকিলে ভাল লগতে আপুনি কিছুমান শৰ্ট টাৰ্ম কোৰ্সো কৰিব পাৰে ই জব পোৱাৰ ক্ষেত্ৰত এডেড প্লাছ পইণ্টৰ কাম কৰিব কিয়নো বিদেশত তেওঁলোকে কেণ্ডিডেটবোৰ আল্টিমেট স্কিলফুল হোৱাটো বিচাৰে এতিয়া জানো আহক কোনকেইটা ট্ৰেড পঢ়িলে বিদেশত চাকৰি পোৱা বেছি সুবিধাজনক হয় সেই ট্ৰেড কেইটা মূলতে হৈছে ইলেক্ট্ৰিচিয়ান ডিজেল মেকানিক ফিটাৰ কাৰ্পেণ্টাৰ ৱেল্ডাৰ ইত্যাদি গতিকে দৰ্শকসকল আপোনালোকে যদি ফৰেন কাণ্ট্ৰিত জব কৰিম বুলিয়ে আইটিআই কৰিব খুজিছে তেন্তে মোৰ সাজেশন হ'ব যে মিছাতে যিকোনো ট্ৰেড পঢ়াতকৈ মই উল্লেখ কৰা ট্ৰেড কেইটা ল'লে অধিক সুবিধাজনক হ'ব এতিয়া হয়তো আপোনাৰ মনত প্ৰশ্ন হৈছে যে বিদেশত যাম ঠিকেই কিন্তু দৰমহা বা কিমান হ'ব হয় সো ভিউৱাৰ্ছ ফৰেন কাণ্ট্ৰিজত আইটিআই জবসমূহৰ স্যালাৰি বহুতেই ভাল বুলিব পাৰি ফ্ৰেছাৰ হিচাপে জইন কৰিলে অতি কমেও ষ্টাৰ্টিং স্যালাৰি 30,000 আৰু এক্সপেৰিয়েন্স কেণ্ডিডেটসকলে ষ্টাৰ্টিং স্যালাৰি 50,000ৰ পৰা কাম আৰম্ভ কৰিব পাৰে লগতে দৰ্শকসকল আপোনালোকৰ সুবিধাৰ্থে ভিসা পাছপোৰ্ট ৱৰ্ক পাৰমিট আদি কেনেদৰে এপ্লাই কৰিব সেই সম্পৰ্কেও আমি পৰৱৰ্তী সময়ত ভিডিঅ' লৈ আহিম ৰিসেন্টলি কানাডা গভৰ্ণমেণ্টে আমি এইমাত্ৰ উল্লেখ কৰি যোৱা ট্ৰেড কেইটাত বহু সংখ্যক ৱৰ্কাৰক জব অপৰচুনিটি দিছে গতিকে এনে ধৰণৰ আপডেটসমূহ সময় পাই থাকিবলৈ আমাৰ চেনেলটো ফলো কৰি যাব আজিলৈ ইমানেই আছিলে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আমাক কমেণ্ট কৰি জনাব যে ভিডিঅ'টোৱে আপোনাক কিদৰে সহায় কৰিছে